1948 চনৰ 30 জানুৱাৰীত নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰে সঁচা, কিন্তু গান্ধীজীৰ যি অহিংসাৰ নীতি, সেই নীতিক হত্যা কৰে তেওঁৰ শিষ্যসকলে। গান্ধীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ সেই গান্ধীবাদীসকলে যি হিংসাৰ যজ্ঞ পাতে, তাক জানি আপুনি আচৰিত হ'ব। যেনে হাজাৰ হাজাৰ মানুহক হত্যা কৰা, জীয়াই জীয়াই পুৰি মৰা, আৰু নাথুৰামৰ যি স্বীকাৰোক্তি গান্ধীৰ হত্যাৰ ওপৰত, তাক চিল কৰি ৰাখি সাধাৰণ ৰাইজৰ পৰা সত্য কথাটো লুকাই ৰখাৰ পৰা ধৰি নাথুৰামৰ মৃত্যুদেহ কোনো নজনাকৈ জ্বলাই দি চিতাৰ ভস্মক নদীত পেলাই দিয়াৰ চেষ্টা কৰাৰ নিচিনা কাণ্ড কৰিছিল এই অহিংসাৰ পূজাৰীসকলে। তাৰ উপৰিও গান্ধীৰ হত্যাত সেই সময়ৰ চৰকাৰৰ ওপৰতো সন্দেহৰ চকু যায়। কিন্তু কেনেধৰণে এই সকলো কথা জনাৰ চেষ্টা কৰিম এই ভিডিঅ'। নমস্কাৰ বন্ধুসকল, মই যিমানটা নজনা কথা আমাৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। চাওক, নাথুৰামে গান্ধীক কিয় হত্যা কৰিলে এই কথা মই এই ভিডিঅ'ত কৈ আহিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক আছে, চাই লওক। তাত মই এই কথা কৈছিলোঁ যে গান্ধীজীৰ তেওঁৰ জীৱনৰ অন্তিম সময়ত তেওঁৰ জনপ্ৰিয়তা কম হৈ আহিছে, আৰু এই জনপ্ৰিয়তা কম হোৱাৰ কাৰণসমূহ তাত উল্লেখ আছে। কিন্তু গান্ধীৰ হত্যাৰ পাছত নাথুৰামৰ জনপ্ৰিয়তা ক্ৰমে বৃদ্ধি হৈছে। কিন্তু কেনেধৰণে জানেনে? চাওক, নাথুৰামে গান্ধীক হত্যা কৰাৰ বাবে তেওঁৰ ওপৰত হোৱা মকদ্দমা তেওঁ কোনো উকিল লোৱা নাছিল। তেওঁ নিজৰ মকদ্দমা নিজেই পৰিচালনা কৰিছিল। সেইবাবে তেওঁ আদালতত গান্ধীৰ হত্যা তেওঁ কিয় কৰিলে তাৰ বাবে যুক্তি নিজে দিব লগা হৈছিল। তেওঁৰ যি বাস্তৱবাদী যুক্তি আছিল, সেই যুক্তি শুনি মানুহ ক্ৰমে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। চাওক, নাথুৰামক মৃত্যুদণ্ড দিয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলে তেওঁৰ ব্যক্তিত্ব আৰু তেওঁৰ বাস্তৱবাদী যুক্তিৰ বাবে তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। এই কথাৰ প্ৰমাণ পাওঁ মাদাৰ অৱ মহাত্মা নামৰ কিতাপখনত। আৰু এই কিতাপখন লিখিছিল মহাত্মা গান্ধীৰ হত্যাৰ মকদ্দমাৰ বিচাৰপতিৰ জুৰিত বহা এজন বিচাৰপতি ডি খোছলাই। তেওঁ লিখিছিল যে আদালতত নাথুৰামে আত্মপক্ষক সমৰ্থন কৰিবলৈ গৈ যি ধৰণে নিজৰ বক্তব্য উপস্থাপন কৰিছিল, সেয়া আছিল আটাইতকৈ উজ্জ্বল আৰু গুৰুত্বপূৰ্ণ দিশ। আদালতত নাথুৰামে কেইবাঘণ্টা ধৰি কথা কৈছিল। প্ৰথমে তেওঁ মোকদ্দমাৰ ঘটনাসমূহৰ বিষয়ে আৰু ইয়াৰ পাছত তেওঁ কি মানসিক অৱস্থাত পৰি গান্ধীক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল তাৰ ওপৰত। আদালতৰ কক্ষত নাথুৰামৰ যি মানসিক স্থিৰতা, এই স্থিৰতা দেখি আদালতৰ কক্ষত থকা সকলো লোকে আচৰিত হৈছিল আৰু তেওঁৰ ওপৰত অভিভূত হৈ পৰিছিল। যেতিয়া আদালতত তেওঁ নিজৰ বক্তব্য শেষ কৰি স্থিৰ হৈ আছিল, তেতিয়া আদালতৰ কক্ষত বিৰাজ কৰিছিল নীৰৱতাই। ইয়াৰ পাছত আদালতত উপস্থিত থকা মহিলাসকলে কোনোবাই হাও হাওকৈ কান্দিছিল, কোনোবাই উচুপি আছিল। সেইদৰে পুৰুষসকলৰ বহুতেই নিজৰ জেপ খেপিয়াই ৰুমালখন উলিয়াই চকুৰ কোণ মুচিছিল। লগতে ডি খোছলাই কৈছিল যে মই এই কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে সিদিনা যিসকল দৰ্শক আদালতত উপস্থিত আছিল, সেইসকলক যদি জৰুৰী আসনত বহোৱা হ'লহেঁতেন, তেনেহ'লে গৰিষ্ঠ সংখ্যকে নাথুৰামক নিৰপৰাধী বুলি সিদ্ধান্ত দিলেহেঁতেন। মাত্ৰ ডি খোছলাই নহয়, সেই বিচাৰপতিৰ জুৰীৰ আসনত থকা অন্য এজন বিচাৰপতি আছুৰামেও নাথুৰামৰ ওপৰত এই মন্তব্য দিছিল যে নাথুৰামে সেই সময়ত যি জবানবন্দী দিছিল তাৰ পৰা তেওঁক ভালদৰে চিনি পাবলৈ সক্ষম হৈছিল। মই এই কথা কল্পনাও কৰিব নোৱাৰোঁ যে তেওঁৰ দৰে এজন দক্ষ ক্ষমতাশীল মানুহ এজনে অপৰাধমূলক ধাৰণাক প্ৰশ্ৰয় দিব পাৰে বা হত্যাকাৰী হ'ব পাৰে। এইবোৰ ঘটনাৰ পৰা আমি এই কথা ধৰিব পাৰোঁ যে নাথুৰাম এজন হত্যাকাৰী অপৰাধী আছিল সঁচা, কিন্তু তেওঁ গান্ধীক হত্যা কৰাৰ ওপৰত যি যুক্তি দিছিল, গান্ধীজীৰ ভুলসমূহ যি ধৰণে তেওঁ আঙুলিয়াই দিছিল, তাৰ বাবে তেওঁ ক্ৰমে জনপ্ৰিয় হৈ পৰিছিল। আৰু এই জনপ্ৰিয়তা ৰোধ কৰিবলৈ নেহেৰু চৰকাৰে সকলো সীমা পাৰ কৰিছিল। কিন্তু কেনেধৰণে চাওঁ আহক। চাওক, নাথুৰামে গান্ধীক হত্যা কৰাৰ বাবে যি স্বীকাৰোক্তি দিছিল, সেই স্বীকাৰোক্তি শুনি সাধাৰণ জনতাই ক্ৰমে তেওঁৰ প্ৰতি আকৰ্ষিত হোৱা দেখি নেহেৰু চৰকাৰ সক্ৰিয় হৈ পৰিছিল। নেহেৰু চৰকাৰে পুলিচ লগাই আদালতৰ পৰা সাংবাদিকসকলে নাথুৰামৰ স্বীকাৰোক্তি লিখি অনা বহী কাগজসমূহ কাঢ়ি লৈছিল। লগতে এই কথা সকীয়াই দিছিল যে কোনো বাতৰি কাকতে যাতে নাথুৰামৰ এই স্বীকাৰোক্তি প্ৰকাশ নকৰে, নহ'লে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব। মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সংবাদ মাধ্যমক দবাই ৰখাৰ চেষ্টা কৰিছিল নেহেৰু চৰকাৰে গান্ধীৰ প্ৰতিচ্ছবি বচাই ৰাখিব। কাৰণ নাথুৰামে যি স্বীকাৰোক্তি দিছিল আদালতত, তাত উলংঘ কৰি দিছিল গান্ধী আৰু সেই সময়ৰ চৰকাৰ চলাই থকা তেওঁৰ শিষ্যসকল সাধাৰণ ৰাইজৰ আগত তেওঁৰ যুক্তিৰ দ্বাৰাই। তাৰ বাবে তেওঁ এই স্বীকাৰোক্তিক চিল কৰি ৰাখিছিল প্ৰায় 30 বছৰ ধৰি, যাতে সাধাৰণ ৰাইজৰ নাথুৰামৰ ওপৰত প্ৰবল ঘৃণা অব্যাহত থাকক আৰু প্ৰকৃত সত্যনো কি সেয়া গোপন হৈ থাকক। মাত্ৰ ইমানে নহয়, নেহেৰু চৰকাৰে নাথুৰামৰ মৃত্যুদেহৰ ওপৰতো যি অত্যাচাৰ কৰিছিল আপুনি জানি আচৰিত হ'ব। চাওক, গান্ধীৰ হত্যাৰ 21 মাহ 15 দিনৰ পাছত মানে 1949 15 নৱেম্বৰত নাথুৰাম আৰু নাৰায়ণ আপ্তেৰ ফাঁচীৰ দণ্ডাদেশ কাৰ্যকৰী কৰা হয়। ইয়াৰ পাছত নাথুৰামৰ মৃত্যুদেহ তেওঁৰ পৰিয়ালক কোনো খবৰ নিদিয়াকৈ মুখাগ্নি দিয়া হয় আৰু তেওঁৰ চিতাৰ ভস্মক পৰিয়ালক দিয়াৰ সলনি দুজন পুলিচ লগাই আম্বালাত থকা গাগ্গৰ নদীত পেলাই দিয়ে। আৰু এই খবৰ পাইছিল এজন সাংবাদিক ইন্দ্ৰসেন শৰ্মাই, আৰু তেওঁ কেইজনমান সহকাৰীক লৈ গৈ সেই চিতাৰ ভস্মক উদ্ধাৰ কৰিছিল। কিজানি নেহেৰু চৰকাৰৰ দিন বেয়া আছিল, সেইবাবেই সেই সময়ত নদীৰ পানী বাঢ়ি থকা নাছিল, নদীত পানী কম আছিল, সেইবাবে এই চিতাৰ ভস্মক উদ্ধাৰ কৰাত সহজ হয় আৰু এই চিতাৰ ভস্মক নি নাথুৰামৰ পৰিয়ালক দিয়া হয়। এই কথা 1999 চনত ইণ্ডিয়া টুডেৰ স্বপন দাস গুপ্তাই লোৱা ইন্দ্ৰসেন শৰ্মাৰ এটা ইণ্টাৰভিউত পাব যদি আপোনালোকে চাব বিচাৰে। তাৰপিছত যি ঠাইত চিতা সজাইছিল সেই ঠাইত ঘাঁহ বন জ্বলি চিন থাকিলে সেই ঠাইত ভৱিষ্যতে কোনোবাই নাথুৰামৰ স্মাৰক বনাই দিব পাৰে বুলি নেহেৰু চৰকাৰে সেই ঠাইত হাল মাৰি দিছিল ট্ৰেক্টৰ লগাই। এনেধৰণৰ কামত লিপ্ত হৈছিল অহিংসাৰ পূজাৰীসকলে।
লগতে গান্ধীৰ হত্যাৰ ঠিক পাছত যি বামুণ বিৰোধী দংগা হৈছিল তাত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল, বহু মানুহক জীয়াই জীয়াই জ্বলাই দিয়াৰ নিচিনা ঘটনা হৈছিল। এই যে যি দংগা হৈছিল ইয়াত নেহেৰু চৰকাৰৰ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হাত আছিল। মই এই কথা এইভাবে কৈছোঁ কাৰণ সেই সময়ত না মোবাইল ফোন আছিল না ইণ্টাৰনেট আছিল। এনে অৱস্থাত মাত্ৰ 5 পৰা 7 ঘণ্টাৰ ভিতৰত কেনেদৰে দেশৰ সকলো ঠাইত এই কথা জনাজাত হয় যে গান্ধীক হত্যা কৰা মানুহজনৰ নাম কি, তেওঁ কি জাতৰ। নিশ্চয় চৰকাৰে এই কথা বিয়পাত সহায় কৰিছিল, নহ'লে এনে কথা ইমান জলদি সাধাৰণ ৰাইজে কেনেদৰে জানিব, নহয়নে? 1948 যি বামুণ বিৰোধী দংগা হ'ল তাত যিসকল নিৰ্দোষী মানুহৰ হত্যা হ'ল বা জীয়াই জীয়াই পুৰি মৰা হ'ল, তেওঁলোকৰ দুখ মাত্ৰ এটাই আছিল, তেওঁলোকৰ উপাধি কলছে আপতে আছিল, মানে তেওঁলোক চিত পাৱন ব্ৰাহ্মণ আছিল। তাৰ বাহিৰে তেওঁলোকৰ কোনো ভুল নাছিল। এই যি বামুণ বিৰোধী দংগা হয় তাক নেহেৰু চৰকাৰে ইমান অৱহেলা কৰিছিল যে আজিও যদি আপুনি ইয়াৰ ৰেকৰ্ড বিচাৰে ভালকৈ ইয়াৰ ৰেকৰ্ড নাপায়। ভাবি চাওক, যিজন গান্ধীয়ে কৈছিল কোনোবা এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিয়ক, তেনে এজন মানুহৰ মৃত্যুৰ প্ৰতিশোধ ল'বৰ বাবে তেওঁৰ শিষ্যসকলে তেওঁৰ নীতিক ভৰিৰে গচকি হিংসাৰ যজ্ঞ পাতিছিল। এনে কাণ্ড দেখি মোৰ মনলৈ মাত্ৰ এটা প্ৰশ্ন আহে যে সেইসকল মানুহ গান্ধীৰ লগত তেওঁৰ নীতি তেওঁৰ আদৰ্শৰ বাবে আছিল নে তেওঁলোক গান্ধীৰ লগত আছিল নিজৰ ক্ষমতা লোভৰ আশাত? যদি সঁচাই তেওঁলোকে গান্ধীৰ নীতি বা তেওঁৰ আদৰ্শৰ বাবে তেওঁৰ লগত আছিল তেন্তে তেওঁৰ মৃত্যুৰ মাত্ৰ কেইদিনমানৰ পাছতে তেওঁৰ অহিংসাৰ নীতিক পাহৰি হিংসাৰ ৰাস্তা কিয় লয়? এইটো এটা ডাঙৰ প্ৰশ্ন। সেই সময়ত এই অহিংসাৰ পূজাৰীসকল কিমান হিংসাত্মক হৈ পৰিছিল এই কথা এই ঘটনাৰ পৰা ভালকৈ বুজি পাব। চাওক, সেই সময়ত গান্ধীৰ হত্যাত বিনায়ক দিগম্বৰ সাভাৰকাৰৰ নাম আহিছিল, যি পাছত নিৰ্দোষী বুলি আদালতত প্ৰমাণ হয়। কিন্তু গান্ধীৰ হত্যাত সাভাৰকাৰৰ নাম অহাৰ বাবে তেওঁৰ ভায়েক নাৰায়ণ সাভাৰকাৰক কংগ্ৰেছৰ এদল কৰ্মীয়ে ঘৰৰ পৰা টানি আনি তেওঁৰ ওপৰত শিলৰ বৰষুণ কৰিছিল। তাৰ ফলত তেওঁ 6 মাহৰ পাছত মৃত্যু হৈছিল। এইটো আছিল গান্ধীৰ মৃত্যুৰ পাছত গান্ধীবাদীসকলৰ অহিংসা। নাথুৰামে গান্ধীক হত্যা কৰাৰ কাৰণ আছিল ৰাজনৈতিক। নাথুৰাম আৰু গান্ধীৰ কোনো ব্যক্তিগত শত্ৰুতা নাছিল। আপুনি যদি মন কৰে দেখিব যে পৃথিৱীত যেতিয়া কোনো ৰাজনৈতিক হত্যা হয় তেন্তে চৰকাৰে এই হত্যা কি কাৰণে হৈছে দেশৰ পৰিস্থিতিৰ বিশ্লেষণ কৰে আৰু শুধৰোৱাৰ ব্যৱস্থা কৰে। কিন্তু গান্ধীৰ হত্যাৰ পাছত নেহেৰু চৰকাৰে তেনে কোনো কাম কৰা নাছিল। তাৰ সলনি তেওঁ দেশত সেই পৰিস্থিতি বা কাৰণবোৰ জাপি দিছিল যিবোৰ কাৰণে গান্ধীৰ হত্যা। লগতে তেওঁ নিজৰ ৰাজনৈতিক সুবিধাও লৈছিল, যেনে হিন্দু মহাসভাক বেন কৰিছিল, সাভাৰকাৰক বদনাম কৰিছিল, কাৰণ সেই সময়ত নেহেৰুৰ মাত্ৰ এজনেই প্ৰতিদ্বন্দ্বী আছিল, সাভাৰকাৰ। আৰু সেই সুবিধা লৈ যদি সাভাৰকাৰ আৰু হিন্দু মহাসভা আৰু RSSক বেন নকৰিলে হয় তেন্তে বিজেপিৰ গঠন বহু জলদি হ'ল হয় আৰু দেশখনত ৰাজনৈতিক প্ৰতিচ্ছবি বেলেগ হ'ল হয়। এতিয়া গান্ধীৰ হত্যাত সেই সময়ৰ চৰকাৰৰ ওপৰত কেনেধৰণৰ সন্দেহ চকু আহে তাৰ ওপৰত চাওক। গান্ধীৰ হত্যা হৈছিল 1948 30 জানুৱাৰীত, কিন্তু তাৰ 10 দিনৰ আগত 20 জানুৱাৰীত গান্ধীৰ বাসস্থান বিৰলা ভৱনৰ বাহিৰত এটা বোমা বিস্ফোৰণ হয়। এতিয়া ভাবি চাওক, গান্ধী সেই সময়ত ভাৰতৰ সকলোতকৈ VIP মানুহ আছিল, তেন্তে 20 জানুৱাৰীত বোমা বিস্ফোৰণ হয় আৰু তাৰ ঠিক 10 দিনৰ পাছত মানে 30 জানুৱাৰীত এজন মানুহ হাতত পিষ্টল লৈ বিৰলা ভৱনত প্ৰৱেশ কেনেদৰে কৰিব পাৰিলে? কি কৰি আছিল নেহেৰু চৰকাৰে, তেওঁৰ প্ৰশাসনে, নে তেওঁলোকে বিচাৰিছিল গান্ধীৰ হত্যা হওক? এইটো হ'ল সকলোতকৈ ডাঙৰ প্ৰশ্ন। চাওক বন্ধুসকল, গান্ধীৰ হত্যাৰ ঘটনাক যদি আপুনি ভালকৈ চায় ইয়াত 3টা সকলোতকৈ ডাঙৰ প্ৰশ্ন উত্থাপন হয়। 1. গান্ধীজী যদি সঁচাই মহান মানুহ আছিল তেন্তে নাথুৰামৰ নিচিনা এটা সৰু মানুহৰ স্বীকাৰোক্তিক চিল কিয় কৰিলে নেহেৰু চৰকাৰে? 2 নম্বৰ, গান্ধীজীৰ লগত থকা এই গান্ধীবাদীসকলে যদি সঁচাই গান্ধীৰ অহিংসা নীতি মানি আৰু তেওঁৰ আদৰ্শক মানি তেওঁৰ লগত আছিল তেন্তে কিয় গান্ধীৰ মৃত্যুৰ লগে লগে তেওঁৰ অহিংসাৰ নীতিক ভৰিৰে গচকি হিংসাৰ যজ্ঞ পাতিলে? 3 নম্বৰ, গান্ধীজীৰ নিচিনা VIP মানুহ এজনৰ ঘৰৰ বাহিৰত বোমা বিস্ফোৰণ হোৱাৰ ঠিক 10 দিনৰ পাছত এজন মানুহে হাতত পিষ্টল লৈ তেওঁৰ ঘৰত প্ৰৱেশ কৰি তেওঁক গুলী মাৰি হত্যা কৰিব পাৰিলে কেনেকৈ? কি কৰি আছিল সেই সময়ৰ চৰকাৰে? চাওক বন্ধুসকল, এই 3টা প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই, আৰু আপোনালোকৰ হাতত যদি এই 3টা প্ৰশ্নৰ উত্তৰ আছে তেন্তে মোক প্লিজ কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ। মই লগ পাম এটা নতুন ভিডিঅ', তেতিয়ালৈ নমস্কাৰ, গুড বাই।